নমস্কাৰ ৰাইজ, মই দীপশিখা আৰু ৱেলকাম টু দ্য ভাওনা ব্লগ। যিহেতু আপোনালোকে মোৰ ছ'চিয়েল মিডিয়া চাই গম পাইছেই, আমি দুৰ্গা পূজাৰ অষ্টমীৰ দিনাখনেই এখনি ভাওনা কৰিবলৈ গৈছিলোঁ বাইহাটা চাৰিআলিলৈ বুলি, আৰু তাৰে মই কেইটামান ভিডিঅ' ক্লিপ লৈ থৈছিলোঁ। গোটেইবোৰ ভিডিঅ' ক্লিপ লোৱাটো অসম্ভৱ যদিও কেইটামান লৈ থৈছিলোঁ বাৰু স্মৃতি হিচাপে সাঁচি ৰাখিবলৈ, তাকে আপোনালোকলৈ বুলি আগবঢ়ালোঁ। আমি ধুনীয়াকৈ বাটত খাই বৈ লৈ নাৰিকলী মন্দিৰ পালোঁ। নাৰিকলী মন্দিৰ পাই তাতে আমি সেৱা ল'লোঁ, সেৱা লৈ পেলাই আৰু ফাইনেলি আমি লক্ষ্যস্থান পাই গ'লোঁ বাইহাটা চাৰিআলি। আৰু তাতে গৈ পাই খোৱা বোৱা কৰি ফ্ৰেছ হৈ আমি ৰেডি হৈ গ'লোঁ ধুনীয়াকৈ। যিহেতু আমাৰ হাতত সময়ো কম আছিলে, সেইবাবে এয়া ওলাই ল'লোঁ। আৰু কেনেকুৱা লাগিছে আপোনালোকে কমেণ্টত জনাব নাপাহৰিব। এতিয়া চাই লওক মোৰ অভিনয়ৰ আৰু প্ৰৱেশৰ কিছু দৃশ্য। এয়া ভাওনা কৰি অহাৰ জোচ লম্ভি গ'ল ৰাতি 3টা বজাত। সুন্দৰ নেৰিবা। আৰু ফাইনেলি আমি ঘৰ আহি পালোঁ। প্ৰায় 6:30মান বাজিছিল চাগে ঘৰ পাওঁতে পাওঁতে। ইহঁতৰে উৎপাত চাই চাই আহিলোঁ, যিহেতু খোৱা নহ'লে এয়া মুখ দেখিতো গম পাইছে আপোনালোকে। ভাওনা কৰিবলৈ আহি ঘৰ পাই দেখিছোঁ গতি আমাৰ এয়া। ইছ ৰাম, হৰি হৰি, এদিন নাথাকোঁতে গাঁওখনত গতি এয়া গাঁও বোলে ঐ, তেজপুৰত গতি এয়া হৈ গ'ল। আশা কৰোঁ আপোনালোকে মোৰ এই ভিডিঅ'টো চাই ভাল পালে। আজিলৈ আহিছোঁ দেই, বাই।